ৰূপ সলনি কৰিছে নেকি উজনিত মিয়াৰ পক্ষত থিয় দিয়া ইউনুছ তামুলীয়ে? মিয়া খেদাত বিৰুদ্ধ কৰা তামুলীয়ে মিয়াক উজনি এৰিবলৈ কিয় ক'লে? কাৰোবাৰ হেঁচাত নে টকাৰ লোভত মিয়াক উজনি এৰিবলৈ ক'লে ইউনুছে? হয়, এবাৰ ৰূপ সলনি কৰিছে নেকি ইউনুছ তামুলীয়ে? কিয়নো কিছুদিন পূৰ্বে উজনি অসমক মিয়ামুক্ত কৰাৰ লক্ষ্যৰে একাংশ সংগঠনে চলোৱা অভিযানত বিৰোধিতা কৰা দেখা গৈছিল এইগৰাকী ইউনুছ তামুলীয়ে। কিন্তু যোৱাকালি পুনৰ ইউনুছ তামুলী নিজে মিয়া শ্ৰমিকক উজনি এৰিবলৈ সামাজিক মাধ্যমযোগে অনুৰোধ জনোৱা দেখা যায়। চাৱাহক কি ক'লে ইউনুছ তামুলীয়ে? নমস্কাৰ বন্ধুসকল, আজি পুনৰ এটা ভিডিঅ' পালোঁ। শিৱসাগৰত ৪৭জন মিয়া মানুহ শিৱসাগৰত কাম কৰিবলৈ যোৱা অৱস্থাত তাৰ জাতীয় সংগঠনে সেইসকল লোকক আবদ্ধ কৰে। এতিয়া কথা হ'ল যে এই পৰিৱেশবিলাক বৰ্তমান যিটো সৃষ্টি হৈ আছে, এই সৃষ্টি হৈ থকাৰ মাজতেই শিৱসাগৰলৈ কিয় আহিব লাগিছিল? কোনো দৰকাৰ নাই। মই কওঁ প্ৰত্যেকজন মিয়া মানুহে উজনি অসম এৰি দিয়ক। প্ৰত্যেকজন মিয়া মানুহে উজনি অসম এৰি দিয়ক আৰু উজনি অসম বাদ দিয়ক। কাঠৰ মাজত থকা পোকটোৱেও খানা পাই আছে। গতিকে উজনিলৈ নাহিলে কোনো মিয়া মৰি নাযায়। গতিকে যিমান মানুহ আছে বৰ্তমান উজনিত, সম্পূৰ্ণৰূপে উজনিৰ পৰা ওলাই গুচি যাওক। আৰু কোনো মানুহ উজনিলৈ আহিবলৈ প্ৰয়োজন নাই। ইটা ভাটাত যিমান শ্ৰমিক আছে, মিয়া শ্ৰমিক আছে, কাৰোবাৰ ফেক্টৰীত আছে, যোন য'ত যেনেকৈ আছে সেইখিনি ঘূৰি গুচি যাওক। আৰু নতুনকৈ শিৱসাগৰ নালাগে, উজনিলৈ আপোনালোকে নাহিব। কাৰণ প্ৰত্যেকৰে নিজা নিজা এটা সন্মান আছে, নিজৰ এটা ষ্টেটাছ আছে। তো যেতিয়া যিজন মানুহৰ যোন স্থানত নিজৰ সন্মান নাই সেই স্থানলৈ নোযোৱাই ভাল। যিজন ব্যক্তিৰ যি স্থানত সন্মান নাই সেই স্থানলৈ নোযোৱাই ভাল। গতিকে মই আহ্বান জনাইছোঁ সমগ্ৰ মিয়া মানুহখিনিক, আপোনালোকে উজনি অসম এৰি দিয়ক। যিসকল আছে কাম কৰি আছে, যেনেকৈ য'ত যেনেকৈ আছে, পইচা পাতি কাৰোবাৰ পৰা পাবলগীয়া আছে, দিবলগীয়া আছে, সেইখিনি লেনদেন শেষ কৰি আপোনালোকে উজনি অসম এৰি দিয়ক। আৰু নতুনকৈ আকৌ গাড়ীয়ে অহাৰ কোনো প্ৰয়োজন নাই। মই মোৰ ফালৰ পৰা সেইটোৱে ক'লোঁ। আপোনালোকে যদি বুজি পাইছে বুজি যাওক। কথাটো মই কোৱা কথাখিনি যদি আপোনালোকে বুজি পাইছে তেনেহ'লে বুজক। কোনো মানুহ উজনিলৈ নাহিব। আৰু যিসকল আছে ইটা ভাটাত আছে, কোনোবা ফেক্টৰীত আছে, এইবিলাক চব খালী কৰি দিয়ক। উজনি অসম মুঠতে আপোনালোকে খালী কৰি দিয়ক। সৃষ্টিকৰ্তাই ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ ৰুজি ৰাখিছে, আপোনালোকে খাব পাৰিব। কিন্তু আপোনালোকে প্ৰত্যেকবাৰে এনেধৰণে লাঞ্ছনা বঞ্চিত হ'বলৈ দৰকাৰ নাই। কাৰণ কাম কৰিহে খাইছে, কাম যিকোনো স্থানতে কৰিব পাৰিব। কিন্তু উজনি অসম এৰি দিয়ক। মোৰ ফালৰ পৰা এটা সকলো মিয়া মানুহক অনুৰোধ, আপোনালোকে উজনি অসম খালী কৰি উজনি অসম বিলকুল এৰি দিয়ক। নতুনকৈ নাহিব। আৰু যিসকলে কৰি আছে সেইসকলেও যাওকগৈ। আৰু য'ত কোম্পানীত আছে, ভাটাত আছে, ক'ৰবাত ডাঙৰ বিল্ডিঙত কাম কৰি আছে, এই কামখিনি আপোনালোকে সম্পূৰ্ণৰূপে শেষ কৰি ইমিডিয়েট যোনে যেনেকৈ পাৰে খালী কৰি দিয়ক। নিউজ ডেস্ক, A News Plus।